নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। জিঅ'ৰ এটা 98ৰ ৰিচাৰ্জ আছে। আপুনি এই জিঅ'ৰ 98ৰ ৰিচাৰ্জৰ বিষয়ে জানেনে? যদি নাজানে মই আপোনাক আজি এই ভিডিঅ'টোত জিঅ'ৰ 98 টকাৰ ৰিচাৰ্জৰ কথাটো ক'ম, গতিকে ভিডিঅ'টোৰ শেষলৈকে চাব। জিঅ'ৰ যদি 98 টকাৰ ৰিচাৰ্জটো আপোনাৰ জিঅ' চিমখনত ভৰাই তেনেহ'লে আপুনি 98ত কি সুবিধা পাব মই আপোনাক কৈ আছোঁ। 98 টকাৰ ৰিচাৰ্জ কৰিলে আপুনি টোটেল 21 GB ডাটা পাব। এই 21 GB ডাটা আপুনি ডেইলি 10 GB কৈ ইউজ কৰিব পাৰিব। 98 টকাত আপুনি আৰু পাব আনলিমিটেড কলিং। আপুনি আনলিমিটেড কলিং কৰিব পাৰিব। কিন্তু আপুনি এই 98 টকাত ৰিচাৰ্জ কৰিলে আপুনি কোনো ধৰণৰ টেক্সট মেছেজ দিব নোৱাৰিব। জিঅ'ৰ এই 98 টকাত আপুনি ভেলিডিটি 14 দিন পাব। মানে আপুনি 14 দিনত ডেইলি 10 GB কৈ ইণ্টাৰনেট ইউজ কৰিব পাৰিব। আনলিমিটেড কলিং পাব, কিন্তু SMS কোনো ধৰণৰ SMS আপুনি নাপাব। মানে জিঅ'ৰ যিটো 199 ৰিচাৰ্জ আছে, সেই ৰিচাৰ্জৰ মানে এইটো আধা। মানে 199ত আপুনি ডেইলি 10 GB কৈ নেট পায় 28 দিন। আৰু 98ত আপুনি পাব ডেইলি 10 GB কৈ 14 দিন। মানে 199ৰ এইটো আধা ৰিচাৰ্জ। জিঅ'ৰ যদি আপুনি এই 98টো ৰিচাৰ্জৰ কথা আপুনি আগতে গম পোৱা নাছিল, আজি নতুনকৈ গম পালে, তেনেহ'লে ভিডিঅ'টো এটা প্লিজ লাইক কৰি দিব। আগলৈ টেলিকম কোম্পানী ভোডাফোন, আইডিয়া, এয়াৰটেল, BSNL, জিঅ' এই কোম্পানীবিলাকৰ কিছুমান নতুন অফাৰ, নতুন আপডেটৰ কথা জানিবলৈ আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ মই এই চেনেলটোত এনেকুৱা ধৰণৰ কিছুমান সৰু আপডেট, নতুন অফাৰৰ কথা জনাই থাকোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ